নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টোত আমি ডিসকাস কৰিম মক টেষ্টৰ ওপৰত কম্পিটিটিভ এক্সামৰ কাৰণে মক টেষ্ট যেহেতু অতিকৈ প্ৰয়োজনীয় সেইবাবে আমি আপোনালোকৰ সুবিধা হোৱাকৈ কেইটামান মক টেষ্টৰ ব্যৱস্থা কৰিছো যদি ভিডিঅ'টো ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰাৰ লগতে শেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো আহক প্ৰথম কুৱেশ্যন ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এতিয়া আহিছো আমি অপচনখিনিলে অপচন এ শৃংখল বি ৰাতি ফুলা ফুল সি ৰং মিলিৰ হাঁহি ডি হেন্দুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শৃংখল শৃংখল গ্ৰন্থখনৰ বাবে ভবেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নলৈ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপচন এ শিৱসাগৰ বি তেজপুৰ সি নগাঁও ডি বৰপেটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত কুৱেশ্যন নম্বৰ 3 উপন্যাস সম্ৰাট বুলি কাক বুজা যায় অপচন এ ৰজনীকান্ত বৰদলৈ বি সৈয়দ আব্দুল মালিক সি অটল চন্দ্ৰ হাজৰিকা ডি বেণুধৰ শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও জনা যায় কুৱেশ্যন নম্বৰ 4 অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় অপচন এ 3 জুলাই বি 19 আগষ্ট সি 22 ছেপ্টেম্বৰ ডি 29th of October ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22 of September 22 ছেপ্টেম্বৰক গড় দিৱস হিচাপে পালন কৰা হয় কুৱেশ্যন নম্বৰ 5 শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপচন এ ধুবুৰী বি গোৱালপাৰা সি দৰং ডি চিৰাং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 6 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত কোনখন ৰাজ্য সামৰি লোৱা নাই অপচন এ নাগালেণ্ড বি মিজোৰাম সি অৰুণাচল প্ৰদেশ ডি ত্ৰিপুৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত ত্ৰিপুৰা ৰাজ্যখন সামৰি লোৱা নাই কুৱেশ্যন নম্বৰ 7 মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন অপচন এ মনীষ ডেকা বি তৰুণ শইকীয়া সি বিদ্যুৎ বৰা ডি অভিনন্দন বৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৰুণ শইকীয়াই হৈছে প্ৰথমজন অসমীয়া ব্যক্তি যিয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল কুৱেশ্যন নম্বৰ 8 এলেকা অনুসৰি অসম ভাৰতৰ দেশ বৃহত্তম ৰাজ্য অপচন এ 11th বি 14th চি 15th ডি 17th ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 17th এলেকা অনুসৰি অসম ভাৰতৰ 17তম বৃহত্তৰ ৰাজ্য নেক্সট কুৱেশ্যন নম্বৰ 9 অসমত কোনে প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল অপচন এ গদাধৰ সিংহ বি ৰুদ্ৰ সিংহ চি নৰনাৰায়ণ ডি উদয়াদিত্য সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহই হৈছে প্ৰথমজন ৰজা যিয়ে অসমত প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 10 কোনখন জিলা পূৰ্বতে বাংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল অপচন এ শিৱসাগৰ বি যোৰহাট চি তিনিচুকীয়া ডি গোলাঘাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া জিলাৰ পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ক্ৰীড়া ৰাজদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে অপচন এ হিমা দাস বি অংকুচিতা বৰা চি শিৱ থাপা ডি মহাদেৱ ডেকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিমা দাস প্ৰথম অসমৰ ক্ৰীড়া ৰাজদূত হিচাপে নিযুক্তি লাভ কৰিছিল হিমা দাসে পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 12
বৈশাগু উৎসৱ পালন কৰে অসমৰ কোন জনগোষ্ঠীয়ে অপশ্যন এ বড়ো বি দেউৰী চি ডিমাছা ডি ৰাভা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বড়ো বড়োসকলে বৈশাগু উৎসৱ পালন কৰে কুৱেশ্যন নম্বৰ 13 ওদালগুৰি জিলাত তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত অপশ্যন এ চক্ৰশিলা বি বৰনদী চি অম্ৰচাং ডি বুঢ়াচাপৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বৰনদী বৰনদী হৈছে ওদালগুৰি জিলাত অৱস্থিত বন্যপ্ৰাণী অভয়াৰণ্য কুৱেশ্যন নম্বৰ 14 অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল অপশ্যন এ অৰুণ শৰ্মা বি স্নেহা দেৱী চি নিৰুপমা বৰগোহাঁই ডি চন্দ্ৰপ্ৰসাদ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিৰুপমা বৰগোহাঁই নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 15 IIT গুৱাহাটী কিমান চনত প্ৰতিষ্ঠা হৈছিল কুৱেশ্যন নম্বৰ 15 IIT গুৱাহাটী প্ৰতিষ্ঠা কিমান চনত হৈছিল অপশ্যন এ 1992 বি 1994 চি 1996 ডি 1998 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1994 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠিত হৈছিল কুৱেশ্যন নম্বৰ 16 অসম বিধানসভাৰ তলৰ কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সুৰক্ষিত আছিল অপশ্যন এ মাজুলী বি বিহপুৰীয়া চি মৰমৰা ডি বোকাঘাট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাজুলী অসম বিধানসভাৰ মাজুলী সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পৰৱৰ্তী প্ৰশ্ন কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হয় অপশ্যন এ গুৱাহাটী বি ডিব্ৰুগড় চি তেজপুৰ ডি যোৰহাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় জিলাত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হয় কুৱেশ্যন নম্বৰ 18 কোনে কোচ বংশ প্ৰতিষ্ঠা কৰিছিল অপশ্যনসমূহলৈ আহিছোঁ অপশ্যন এ নৰনাৰায়ণ বি বিশ্বসিংহ চি লক্ষীনাৰায়ণ ডি বালিনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহই প্ৰথম কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 19 দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত অপশ্যন এ মনসা বি কালী চি দুৰ্গা ডি পাৰ্বতী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনসা দেওধনী নৃত্য মনসা দেৱীৰ পূজাৰ লগত জড়িত কুৱেশ্যন নম্বৰ 20 অৰ্থাৎ এই পাৰ্টটোৰ শেষৰটো কুৱেশ্যন হিমা দাসক কি নামেৰেও জনা যায় অপশ্যন এ কলং এক্সপ্ৰেছ বি ধিং এক্সপ্ৰেছ চি নগাঁও এক্সপ্ৰেছ ডি কামাখ্যা এক্সপ্ৰেছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধিং এক্সপ্ৰেছ হিমা দাসক ধিং এক্সপ্ৰেছ বুলিও জনা যায় ঠিকে আছে আজি আমি মক টেষ্টৰ কেইটামান কুৱেশ্যন আনসাৰ ডিছকাছ কৰিলোঁ এই ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব আমি আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ